হাই ফ্ৰেণ্ডছ, কেনে আছে? আশা কৰিছোঁ ভালে। আপুনি চাই আছে আছামিজ ইউটিউব আৰু মই শাহজাহান আহমেদ আছোঁ আপোনাৰ লগত। হয় বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনাক দেখুৱাম যে আপুনি আপোনাৰ এণ্ড্ৰইড মোবাইলৰ পৰা কেনেকৈ এটা জিমেইল আইডি বনাব। তাৰ আগতে আপোনাক ক'ব বিচাৰিছোঁ যে জিমেইল আইডিটো আমাৰ কিমান দৰকাৰী হয়। আপোনাৰ মোবাইলটো যদি কম দামৰে হওক বা বেছি দামৰে হওক, এই জিমেইল আইডিটো নহ'লে আপোনাৰ মোবাইলটো ইণ্টাৰনেট কানেকশ্যনটো নচলে। তাৰ উপৰিও আজিকালি আপোনাৰ অফিচত বিভিন্ন ফৰ্মত এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনাৰ ফোন নম্বৰ অথবা ইমেইল নাম্বাৰটো দিব লগা হয়। হয় বন্ধুসকল, যদি আপুনি ইমেইল আইডিটো লিখি দিয়ে তেতিয়াহ'লে আপোনাৰ ফোন নম্বৰটো ৰাজহুৱা বা যেনে তেনে বাহিৰত নপৰে। আপুনি ইমেইলটো দিলেও আপোনাৰ বেছি ভাল হয় বা আপোনাৰ ইমেইলটো চলি যাব। তো বন্ধুসকল, এই ভিডিঅ'টোত যেতিয়া আপুনি এই জিমেইল আইডিটো আপুনি বনাবলৈ যাব বা মোৰ কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে হয়তো আপোনাৰ বুজাত অলপ অসুবিধা হ'ব পাৰে। তাৰ কাৰণে কথাটো মই এতিয়া কৈ দিছোঁ, আপুনি অলপ ভালকৈ বুজি ল'ব যে আপুনি আপোনাৰ নাম এড্ৰেছ সকলোখিনি লিখি আপুনি যেতিয়া চেণ্ডিং কৰি নেক্সট মাৰিব, তো তেতিয়া আপোনাক মই কৈছোঁ চেণ্ডিং কৰিবলৈ। সেই চেণ্ডিংটো কি চেণ্ডিং কৰিব, আপুনি য'ত আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰিছে বা কৰিব, সেই তেনেকাই আপোনাৰ নাম্বাৰটো আকৌ শ্ব' কৰিব। নম্বৰটোৰ শেষত চাব চেণ্ডিং অপশ্যন, সেই চেণ্ডিংটোত ক্লিক কৰি আপুনি চেণ্ড কৰি দিব। তাৰপিছত আপোনাক আৰু মোবাইল নাম্বাৰটো আহিব, অলপ পিছতে চাব এটা আপোনাৰ মোবাইলত মেছেজ আহিব। মেছেজটোত আপুনি চাই ল'ব আপোনাৰ ভেৰিফিকেশ্যন 6টা সংখ্যাৰ এটা ডিজিট কোড। এই মোবাইল নম্বৰটোৰ তলত এটা খালী ঘৰ পাব, তাত ক্লিক কৰি আপুনি আপোনাৰ সেই 6টা ডিজিট কোডটো আপুনি ভৰাই দি পেলাই আপুনি আকৌ নেক্সট মাৰি দিব। তো বাকীখিনি ভিডিঅ' মই দেখুৱাই দিছোঁ, এইখিনি মই কাটি দিছোঁ ভিডিঅ'টো, কিয়নো এই মোবাইল নাম্বাৰটো মোৰ পাব্লিক হৈ থাকে কাৰণেহে। হয় বন্ধুসকল, এতিয়া আপুনি বুজি পাইছে। আপুনি এই টিপছ অনুসৰণ কৰি যদি যায়, আপুনি অতি সহজেই আপুনি জিমেইল আইডিটো বনাব পাৰিব। আপুনি প্ৰথমতে আপুনি আপোনাৰ গুগলত নাইবা ব্ৰাউজাৰত ক্লিক কৰক। মই এটা ক্ৰোম ব্ৰাউজাৰত ক্লিক কৰিলোঁ। এতিয়া দেখিছে গুগলৰ তলত খালী ঘৰ, ইয়াতে ক্লিক কৰক। আপুনি জাষ্ট ইয়াত টাইপ কৰক gmail.com। এইবাৰ আপুনি ব্লু কালাৰত দেখিছে গোল চিহ্নটো, আপুনি ইয়াত ক্লিক কৰি চাৰ্চ কৰক। তাৰপিছত স্ক্ৰল কৰি আপুনি তলফালে আহক। তলফালে আহি এইটো দেখিছে ক্ৰিয়েট এ জিমেইল একাউণ্ট, জিমেইল হেল্প, গুগল ছাপোৰ্ট, আপুনি ইয়াতে ক্লিক কৰক। এতিয়া দেখিছে আপুনি ৰঙা এই ঘৰটোত বগা আখৰে লেখা ক্ৰিয়েট এন একাউণ্ট, আপুনি ইয়াত ক্লিক কৰক। তাৰপিছত আপোনাৰ এইটো পেজ আহিছে, আপোনাৰ ফাৰ্ষ্ট নেম, আপোনাৰ যিটো ফাৰ্ষ্ট নেম সেই নামটো আপুনি ইয়াত লিখিব। মই মোৰ নামটো লিখি আপোনাক দেখাই আছোঁ, যেনিবা শাহজাহান। তলত দেখিছে লাষ্ট নেম, ইয়াতে ক্লিক কৰক। আপোনাৰ লাষ্ট নেম মানে আপোনাৰ উপাধিটো লিখক। মই মোৰ উপাধিটো লিখি দিছোঁ, আপুনি আপোনাৰটো লিখিব, আহমেদ। এতিয়া আপুনি ইউজাৰ নেম ইয়াতে ক্লিক কৰক। আপুনি কোনটো ইউজ কৰিব, ধৰি লওক মোৰ ইয়াতে শাহজাহান আহমেদ 100, মই ইয়াতে এইটো ৰাখি দিলোঁ .com। ইয়াতে এতিয়া আপুনি
পাছৱাৰ্ডটো ঢালি দিয়ক। তাৰ তলত দেখিছে কনফাৰ্ম পাছৱাৰ্ড, এই পাছৱাৰ্ডটো আপুনি ওপৰত যিটো পাছৱাৰ্ড দিব সেই পাছৱাৰ্ডটো আপুনি এই কনফাৰ্ম পাছৱাৰ্ডটো ইয়াতে ক্লিক কৰিব। মই মোৰ পাছৱাৰ্ডটো দিছোঁ, আপুনি আপোনাৰ পাছৱাৰ্ডটো দিব। এতিয়া তলত ব্লু কালাৰত দেখা পাইছে নেক্সট, আপুনি নেক্সটত ক্লিক কৰক। তো এতিয়া আপুনি দেখিছে ইয়াতে কেইটামান অপশ্যন আহিছে, যিটো আমাৰ এই শাহজাহান আহমেদ 100 এইটো কোনোবাই ইউজ কৰিছে। এতিয়া মই এইটো ইউজ কৰিব নোৱাৰিম। এতিয়া ইয়াতে দুটা দিছে, এটা আহমেদ শাহজাহান 656, এতিয়া আৰু এটা দিছে শাহজাহান আহমেদ 322। আপুনি ইয়াৰ পৰা এনেকৈ আপুনি চইচ কৰি ল'ব। মই চইচ কৰিলোঁ শাহজাহান আহমেদ 322। এতিয়া আপুনি ইয়াতো ক্লিক কৰক। তাৰপিছত আপুনি এনেকৈ আকৌ নেক্সট মাৰি দিয়ক। এইবাৰ আপুনি দেখিছে যে ইয়াতে আমাৰ জাতীয় পতাকাৰ ইয়াতে ফোন নাম্বাৰ, আপুনি ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দিব। মই মোৰ নাম্বাৰটো দিম, আপুনি আপোনাৰ নাম্বাৰটো দিব। তাৰপিছত আপুনি তলত দেখিছে মান্থ, আপুনি ইয়াতে জন্মৰ তাৰিখটো দিব। মই দিলোঁ এনেই আপোনাক দিবৰ কাৰণে 1 তাৰিখ, মান্থটো জানুৱাৰী, ইয়াৰটো 1977। এতিয়া আপুনি তলত দেখিছে নেক্সট, আপুনি এই নেক্সটত ক্লিক কৰিব। মোৰ নাম্বাৰটো মই দি দিছোঁ। এতিয়া আপুনি এইটো তলত দেখিছে জেণ্ডাৰ, আপুনি জেণ্ডাৰটো দি দিয়ক। আপুনি যদি ফিমেল হয় ফিমেল দিব, যদি মেল হয় মেল দিব। মানে মতা মানুহ হ'লে মেল দিব, মহিলা মানুহ হ'লে ফিমেল দিব। মই যিহেতু মতা মানুহ, মই মেল দিলোঁ। এতিয়া আপুনি যেতিয়া চেণ্ডিং কৰিব, চেণ্ডিং কৰাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰটো লগত আহিব। সেই আপোনাৰ যেতিয়া ইণ্ডিয়াৰ পতাকাৰ তলতে দেখিব আপোনাৰ আপোনাৰ মোবাইল নাম্বাৰটো আহিছে। মোবাইল নাম্বাৰটো তলতে আপুনি ক্লিক কৰি পেলাই আপুনি মেছেজটো চাই ল'ব। চাই পেলাই আপোনাৰ সেই ডিজিট কোড 6টা ভৰাই দি পেলাই আপুনি যেতিয়া নেক্সট মাৰিব, তেতিয়া আপোনাৰ এনেকুৱা পেজ এটা আহিব। এতিয়া দেখিছে ইয়াতে বেক, স্কিপ আৰু য়েছ আই এম ইন। আপুনি য়েছ আই এম ইন মানে এই ব্লু কালাৰত যিটো দেখা পাইছে ঘৰৰ নিচিনা, ইয়াতে আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ এনেকুৱা পেজ এটা আহিব, আপুনি স্ক্ৰল কৰি তলফালে আহক। এতিয়া দেখিছে তলত আই এগ্ৰি, আপুনি আই এগ্ৰিত ক্লিক কৰি দিয়ক। এনেকৈ আপোনাৰ হৈ থাকিব। এতিয়া আপোনাৰ মাই একাউণ্ট গুগল, এতিয়া আপোনাৰ জিমেইল আইডিটো কমপ্লিট হ'ল। এতিয়া আপুনি গুগল একাউণ্টত চাইন ইন কৰিব লাগিব। সেই চাইন ইনটো আপুনি কেনেকৈ কৰিব যদি নাজানে, আপুনি যিসকল দৰ্শকে মোৰ ৰেগুলাৰ ভিডিঅ'বিলাক চাই আছে, মই আগৰ ভিডিঅ'টোত দেখাইছোঁ যে জিমেইল আইডিটো কেনেকৈ গুগলত চাইন ইন কৰিব লাগে। যদি আপুনি চোৱা নাই, আগৰ ভিডিঅ'টো চাই আহক। আৰু যদি আপুনি নতুন দৰ্শক এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে ভিডিঅ'টোৰ তলত দেখিছে ৰঙা আখৰেৰে লেখা ছাবস্ক্ৰাইব, তাত ক্লিক কৰি আপুনি ছাবস্ক্ৰাইব কৰি লওক। আৰু লগতে পাব এটা বেল আইকন, তাতে ক্লিক কৰি আপুনি নটিফিকেশ্যনটো অন কৰি ৰাখক। কিয়নো পৰৱৰ্তী ভিডিঅ'ত মই যিবিলাক ভিডিঅ' আপডেট দিম, সেইবিলাক আপুনি সকলোতকৈ আগত চাব পাৰিব। হয় বন্ধু, এতিয়া আপোনাৰ সকলো কথা বুজি পালে। আৰু যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। পৰৱৰ্তী ভিডিঅ'লৈকে আপুনি ভালে থাকক, সুখেই থাকক। তেতিয়ালৈকে আপোনাক বাই বাই। আজিৰ ভিডিঅ'টো ইমানেই।